সম্মানীয় ছাৰ বাইদেউসকল ইং টেবুললৈ স্বাগতম জনাইছোঁ। এটি বিশেষ খবৰ দিবলৈ ওলাইছোঁ। অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিছুমান স্কুলক প্ৰভিন্সিয়েলাইজেশ্যনৰ পৰা বাহিৰ কৰি দিয়া হৈছে। 2021 চনত প্ৰভিন্সিয়েলাইজড হোৱা বহু সংখ্যক বিদ্যালয়ক প্ৰভিন্সিয়েলাইজেশ্যনৰ পৰা বাহিৰ কৰি দিয়া হৈছে, বাতিল কৰা হৈছে তেওঁলোকৰ প্ৰভিন্সিয়েলাইজেশ্যন। আপোনালোকে স্ক্ৰীনত দেখা পাইছে প্লেন ডাইৰেকশ্যন অফ ছেকেণ্ডেৰী এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম। ইয়াত ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ পৰা নিৰ্দেশনা প্ৰদান কৰা হৈছে সকলোবোৰ ইনস্পেক্টৰ অফ স্কুললৈ। আপোনালোকে ছাবজেক্টটো চাওক, লিখিছে ৰেগাৰ্ডিং ক্ল'জাৰ অফ স্কুলছ প্ৰভিন্সিয়েলাইজড ইন দ্য ইয়াৰ 2021। 2021 চনত প্ৰভিন্সিয়েলাইজড হোৱা বিদ্যালয়সমূহৰ বন্ধ সম্পৰ্কে ইয়াত উল্লেখ কৰা হৈছে। ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবাভ আই উড লাইক টু ইনফৰ্ম ইউ ডেট টোটাল 510 schools have been provincialized in the year 2021 as per the Assam Education Provincialization of Services of Teachers and Reorganization of Educational Institutions Act 2017 as amended in 2018. এই লেটাৰটোৰ জৰিয়তে জনোৱা হৈছে যে আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ এণ্ড ৰিঅৰ্গানাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017, যিটো এমেণ্ডমেণ্ট কৰা হৈছিল 2018ত, এই মৰ্মে অৰ্থাৎ এই এক্ট মতে 510খন বিদ্যালয়ক প্ৰভিন্সিয়েলাইজেশ্যন কৰা হৈছিল 2021 চনত। Out of 510 schools, 38 schools are under BTAD and remaining 472 schools are under playing districts Karbi Anglong and Dima Hasao. ইয়াত কোৱা হৈছে যে মুঠ 510খন বিদ্যালয়ৰ ভিতৰত 38খন বিদ্যালয় হৈছে BTADৰ আণ্ডাৰত আৰু বাকীখিনি অসমত অথবা কাৰ্বি আংলং অথবা ডিমা হাছাওত। Out of 472 schools, 366 schools are declared as self-based schools and 96 schools have shifted to their respective base schools. মুঠ 472খন স্কুলৰ 366খন বিদ্যালয়ক সেলফ বেস স্কুল বুলি ঘোষণা কৰা হৈছে আৰু 96 স্কুলছক ইতিমধ্যে বেস স্কুললৈ শিফ্ট কৰা হৈছে। ইয়াত কেটেগৰী ৱাইজ ব্ৰেকআপ কৰি স্কুলসমূহ দেখুওৱা হৈছে। চিৰিয়েল নাম্বাৰ, কেটেগৰী অফ স্কুল, সেলফ বেস স্কুল আৰু শিফটেড টু বেস স্কুল। হাই স্কুলক সেলফ বেস হিচাপে 156 বিদ্যালয়ক চিনাক্ত কৰা হৈছে আৰু 79 বিদ্যালয়ক বেস স্কুললৈ শিফ্ট কৰা হৈছে। লগতে ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল সেলফ বেস 121 বিদ্যালয়ক ঘোষণা কৰা হৈছে। লগতে 17 বিদ্যালয়ক নিজৰ আগৰ স্কুললৈ পঠোৱা হৈছে। লগতে হায়াৰ ছেকেণ্ডেৰী স্কুল 89খনক সেলফ বেস স্কুল বুলি ঘোষণা কৰা হৈছে আৰু টোটাল আপোনালোকে দেখা পাইছে সেলফ বেস স্কুল 366 আৰু শিফটেড টু বেস স্কুল 96। ইয়াত উল্লেখ কৰা হৈছে ইন ভিউ অফ দ্য এবাভ দ্য ফলোয়িং ইনষ্ট্ৰাকশ্যন ইজ হিয়াৰ বাই ইছ্যুড টু এনচিয়ৰ ফলো আপ একশ্যন অন দ্য ছেইম। ইন ভিউ অফ শিফটিং অফ 96 schools to their respective base schools, these schools are permanently closed. The teaching and non-teaching staffs, those whose services have been provincialized in the year 2021, are only allowed to shift to their respective base schools. যি 96খন বিদ্যালয়ক আগৰ বেস স্কুললৈ শিফ্ট কৰা হৈছে সেই স্কুলসমূহ পাৰ্মানেণ্টলি বন্ধ হ'ব। লগতে কোৱা হৈছে টিচিং আৰু নন টিচিং যিসমূহ ষ্টাফ আছে তেওঁলোকৰ চাকৰি 2021 চনত হৈছিল আৰু তেওঁলোকক আগৰ স্কুললৈ শিফ্ট কৰা হৈছে। Secondly, 366 schools were declared as self-based school
The teaching and non-teaching staff of this 366 self-based school whose services were provincialized in the year 2021 are only allowed to work in their respective self-based schools. No incumbent whose services were not provincialized are allowed to continue to work in self-based schools. আৰু দ্বিতীয়তে উল্লেখ কৰা হৈছে যে 366 যি স্কুলছ আছে সেই স্কুল সেলফ বেস হিচাপে ঘোষণা কৰা হৈছে আৰু এই তাৰ যিসমূহ টিচিং আৰু নন টিচিং ষ্টাফ আছে এই 366 সেলফ বেস স্কুলত তেওঁলোকৰ চাকৰি প্ৰভিন্সিয়েলাইজড কৰা হৈছিল 2021 চনত আৰু তেওঁলোকক অকল সেলফ বেস স্কুলতে কাম কৰিবলৈ এলাউ কৰিছে আৰু পৰিতাপৰ বিষয় হৈছে যে যিসকলৰ চাকৰি এতিয়ালৈকে প্ৰভিন্সিয়েলাইজড হোৱা নাই তেওঁলোকক আৰু সেলফ বেস স্কুলত কাম কৰিবলৈ এলাউ কৰা হোৱা নাই আপোনালোকে স্ক্ৰীনত দেখা পাইছে 26/4/2024 এই নোটিছটো প্ৰকাশ কৰা হৈছিল আৰু আজি মুকলিকৈ প্ৰকাশ কৰা হৈছে গোটেই অসমত ইয়াতে আপোনালোকে লিষ্টসমূহ দেখা পাইছে স্ক্ৰীনত লিষ্ট অফ শিফটেড স্কুলছ ফৰ পাৰ্মানেণ্ট ক্লোজাৰ তো পাৰ্মানেণ্ট হিচাপে ক্লোজ কৰা হৈছে যিসমূহ বিদ্যালয় তাৰ লিষ্টবোৰ ইয়াত দিয়া হৈছে বৰপেটা বঙাইগাঁৱৰ আছে ধেমাজি ডিষ্ট্ৰিক্টৰ আছে ধুবুৰী গোৱালপাৰা হাইলাকান্দি যোৰহাট কামৰূপ আপোনালোকে পঢ়িলে ভিডিঅ'টো পজ কৰি পঢ়িব পাৰিব ইয়াতে দেখা পাইছে বিদ্যালয় ডিস্ট্ৰিক্টৰ নাম উল্লেখ কৰা হৈছে আৰু লগতে বিদ্যালয়সমূহৰ নাম উল্লেখ কৰা হৈছে যিবোৰ বন্ধ কৰি দিয়া হৈছে আৰু এখন হৈছে সেলফ বেস স্কুলৰ লিষ্ট আপোনালোকে স্ক্ৰীনত দেখা পাইছে যদি পাৰে আপোনালোকে ভিডিঅ'টো পজ কৰি আপোনালোকে পঢ়িব পাৰিব তাৰ পিছত ইয়াতো আছে আপোনালোকে চাই লওক গোটেইবিলাক স্কুল হৈছে সেলফ বেস স্কুল হিচাপে ঘোষণা কৰা হৈছে মই গোটেই লিষ্টখিনি আপোনালোকক ইয়াত স্ক্ৰল কৰি দেখুৱাব বিচাৰিছো আপোনালোকে দেখা পাই আছে নিশ্চয় এই লিষ্টখন হৈছে সেলফ বেস স্কুল হিচাপে যিবোৰ স্কুলক ঘোষণা কৰা হৈছে সেই স্কুল আপোনালোকে নিশ্চয় দেখা পাইছে কিমানখন বিদ্যালয় এই হল মুঠ 366 বিদ্যালয় যিবোৰক সেলফ বেস স্কুল হিচাপে ঘোষণা কৰা হৈছে